तो हे गाइस कैसे आप लोग बहुत दिन धरे भिडिओ अपलोड কৰিব পৰা নাই আজি এটা ভিডিও লৈ আহিলো নতুন ইউটিউবাৰ সকলৰ কাৰণে আজিৰ এই ভিডিওটোত আলোচনা কৰিম কেনেকৈ 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট নোহোৱাকৈ আমি লাইভ ষ্ট্ৰীম কৰিব পাৰি ইউটিউবৰ নিয়মতে 1000 সাবস্ক্ৰাইবাৰ কমপ্লিট নোহোৱাকৈ আমি লাইভ ষ্ট্ৰীম কৰিব নোৱাৰি কিন্তু ইউটিউবৰ এই পলিচিটোক ঢোকা দি আমি লাইভ ষ্ট্ৰীম কৰি যাম আৰু 4000 watch time complete करी जाम नतुन यूट्यूबर हकलर कारण बहुत इम्पोर्टेंट चलिए स्किप मत करो चलिए वीडियो स्टार्ट करते हैं ইউটিউবৰ এই নিয়মটোক এই পলিচিটোক আমি বিচ্ছেদ কৰি লাইভ ষ্ট্ৰীম কৰি যাম আৰু 4000 ঘণ্টা ওয়াচ টাইম অতি কম সময়ৰ ভিতৰতে কমপ্লিট কৰিব পাৰিম উইদাউট 1k সাবস্ক্ৰাইবাৰ তাৰ কাৰণে কি কৰিব লাগিব মই আপোনালোকক কৈ আছো তাৰ কাৰণে প্ৰথমতে আপুনি যাব লাগিব প্লে ষ্টৰত আৰু তাত গৈ লিখিব মোভিজন লাইভ এটা এপ हेटो अपनी डाउनलोड कर लब लगे हाँ रुक जाओ जाना मत कहीं वरना समझ नहीं आएगा आगे क्या करना है मोविजन लाइव इंस्टॉल करार पिছত अपनी एटो ओपन कर लब ओपन कर लोৱাৰ পিছত মোভিজন এপটোৱে পারমিশন বিচাৰিব আপোনাৰ মোবাইল ডিভাইসৰ পৰা আৰু তাৰ কাৰণে যাব লাগিব সেটিংত ক্লিক কৰি দিব তাতে গৈ আপুনি মোভিজন ডিভাইস এপটো এনেবল কৰি দিব আৰু ইয়াৰ লগতে যদি আপোনাৰ ৰেকৰ্ডাৰ থাকে হেবিলাক ডিসেবল কৰি দিব এই মোৰ এটা ৰেকৰ্ডাৰ আছে এটো ডিসেবল কৰি দিলো এতিয়া আপুনি সুদা ব্যাক কৰি দিব ব্যাক কৰি দিয়াৰ পিছত আকৌ ক্লিক কৰিব মোভিজন এপটোত ক্লিক কৰাৰ পিছত আহি আছে চাই থাকিব এতিয়া আপোনাৰ লগইন গুগল সাইন ইন কৰিব লাগিব আৰু তাৰ কাৰণে গুগল সাইন ইনত ক্লিক কৰি দিব এতিয়া আপোনাৰ কৰিব লাগিব কি আপোনাৰ ইউটিউব চেনেলত ব্যৱহাৰ কৰা ইমেইল আইডিটো সিলেক্ট কৰিব লাগিব যেনেকৈ মই এটা সিলেক্ট কৰিলো মোৰ ইউটিউব চেনেলত যেটো আইডি ব্যৱহাৰ কৰিছো যেটো ইমেইল ব্যৱহাৰ কৰিছো হেটো সিলেক্ট কৰি ললো এতিয়া লগইন হৈ আছে ইয়াৰ পিছতে মই লাইভত যাব পাৰিম মোৰ 1000 সাবস্ক্ৰাইব নোহোৱাকৈ মই লাইভত যাব পাৰিম আৰু গাইস क्या बात है 1000 সাবস্ক্রাইবার নোহোৱাকৈ আমি লাইভ কৰিব পাৰিম এতিয়া আপুনি লাইভত ক্লিক কৰি দিব এটা প্ৰিপেয়াৰিং লাইভ ষ্ট্ৰীম হৈ আছে এতিয়া যদি আপুনি বিচাৰে যে মই ক্যামেৰা লাইভ নকৰো মই স্ক্ৰিন লাইভ কৰিম ওপৰত স্ক্ৰিন লাইভ আছে তাতে ক্লিক কৰি দিব আৰু যদি কয় মই ক্যামেৰা লাইভ কৰিম মোৰ ফেস দেখুৱাই মই লাইভ কৰিম তেনলে ক্যামেৰা লাইভত ক্লিক কৰি দিব যেছে মই স্ক্ৰিন লাইভত ক্লিক কৰি দিলো এতিয়া ইয়াতে আপোনাৰ ভিডিও ৰেকৰ্ড পারমিশন বিচাৰিব এলাও কৰি দিলো এতিয়া আপুনি এটা টাইটেল ব্যৱহাৰ কৰিব যেটো টাইটেল চাই আপোনাৰ অডিয়েন্সে আপোনাৰ সাবস্ক্ৰাইবাৰ বিলাকে আপোনাৰ লাইভ ষ্ট্ৰীমটোত জয়েন হ'ব পাৰিব মই যেনেকৈ এটা টাইটেল ব্যৱহাৰ কৰিলো এতিয়া আপুনি এটো স্টার্ট কৰি দিব আৰু স্টার্ট কৰি দিয়াৰ পিছতে আপোনাৰ লাইভ ষ্ট্ৰীম সম্পূৰ্ণকৈ স্টার্ট হ'ব